নাই 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 ছুইজাৰলেণ্ডটোতো বাদেই দিয়ক ছুইজাৰলেণ্ডৰ কথাটো আমি ক'ৰবাতে থৈছোঁ আনকি এই নিবনুৱাক যে সংস্থা দিব পৰা নাই এইটো কিন্তু আটাইতকৈ লজ্জাজনক কথা বিটিচিৰ দিনত শান্তি আছিল নে বিটিআৰৰ দিনত শান্তি আছে সেইটো জল পট সূৰ্য যেনেকুৱাকৈ আমাক পোহৰ দিয়ে যেনেকুৱাকৈ ৰাতি হ'লে আন্ধাৰ হয় সেনেকুৱা ধৰণৰ কথা এইটো 100% মিছা আৰু মিছা প্ৰলোভন আৰু তেওঁৰ চৰকাৰখনেই হৈছে মিছলীয়া এটা দিন হ'লে এটা ৰাতি তেনেকুৱা ধৰণৰ তেওঁৰ কোনো উন্নয়ন নাই তেওঁৰ মিছা ৰাজনীতি মিছা প্ৰলোভন আমি শক্তিশালীভাৱে আছোঁ আৰু শক্তিশালীভাৱে আমি কাম কৰি যাম কাৰণ আমি যোৱাটো 20ৰ ইলেকশ্যনতো আমি হাৰা নাছিলোঁ তেওঁলোকৰ প্ৰলোভনতহে তেওঁলোকে নিজৰ UPPL চৰকাৰত দখল কৰিছিলে গতিকে আমি BPF চৰকাৰৰ সম্পূৰ্ণভাৱে ষ্ট্ৰং হৈ আছোঁ আমি সেই ষ্ট্ৰংভাৱে আমি জিকি যাম আমি কোনো পধ্যেই সুৰক্ষিত নহয় কাৰণ আজিৰ যুগলৈ ক'ব গ'লে মহিলা বুলি নহয় পুৰুষসকলৰো আজিকালি সুৰক্ষা নাই যিটো নেকি আমি BTC চৰকাৰৰ দিনত আমি যিখিনি নেকি আমি নিজাববীয়াকৈ মুকলি আকাশৰ তলত আমি চলিবলৈ পাৰিছিলোঁ গতিকে এতিয়া সেই মুকলি আকাশৰ তলত আমি কোনোদিন আমাৰ নিশ্চিন্ত মনেদি আমি চলিবলৈ পৰা নাই এতিয়া আমাৰ চৰকাৰটো বৰ্তমানৰ UPPLৰ প্ৰমোদ বড়োৰ চৰকাৰ তেওঁ জগৰীয়া নাই 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 ছুইজাৰলেণ্ডটোতো বাদেই দিয়ক ছুইজাৰলেণ্ডৰ কথাটো আমি ক'ৰবাতে থৈছোঁ আনকি এই নিবনুৱাক যে সংস্থা দিব পৰা নাই এইটো কিন্তু আটাইতকৈ লজ্জাজনক কথা আচলতে সেইটো জব নহয় সেইটো আমাৰ কৰ্ম অনুষ্ঠান আমি সেইটো দৈনন্দিন জীৱনত কৰোঁ আগৰ পৰাই কৰি আহিছোঁ বৰ্তমানো কৰি আছোঁ এইটো ঘৰে ঘৰে হোৱাও সেইটো এটা দৈনন্দিন জীৱনৰ কৰ্ম বুলি ভাবোঁ সেইটো আমি জব বুলি নাভাবোঁ কোনোদিনে ওৱান জব বুলি ক'ব লাগিলে আমাৰোতো ল'ৰা ছোৱালী আছে সিহঁতেওতো পাব লাগিছিলে গতিকে মই নিজৰ ঘৰতেই দেখা নাই গতিকে আৰু আনৰ ঘৰৰ কথাটোতো মই আৰু ক'বলৈ আৰু নাযাওঁ আপোনালোকে সেইটো ব্যক্তিগতভাৱে আপোনালোকে নিজে দেখা পাই আছে আৰু সম্পূৰ্ণ চেনেলবিলাকেও আজিলৈকেও সেইখিনি নিউজ বজাব পৰা হৈছে যে প্ৰমোদ বড়োৰ চৰকাৰৰ অধীনত কোনো ধৰণৰ ওৱান ভোট ওৱান জব হোৱা নাই মধ্যে পোৱা নাই আৰু এই কেইদিনমান আগত যিটো নেকি মুখ্যমন্ত্ৰীয়ে নিজৰ এৰিয়াখিনিত যিখিনি কিবা অলপ যে দিলে শান্তি পানী ছটিওৱাৰ দৰে সেইখিনি কিন্তু তেওঁ ভোটৰ কাৰণেহে কিন্তু মহিলাক 75,000 যিটো দিম বুলি প্ৰমিছ কৰিছিলে সেইটো কিন্তু কোনো হেৰিত পোৱা নাই গোটেই পোৱা নাই এইটো সম্পূৰ্ণভাৱে মিছা কথা সেইটো জনসাধাৰণেও ক'ব BTCৰ দিনত চৰকাৰ আছিল BTCৰ দিনত শান্তি আছিল নে বিটিআৰৰ দিনত শান্তি আছে সেইটো জল পট সূৰ্য যেনেকুৱাকৈ আমাক পোহৰ দিয়ে যেনেকুৱাকৈ ৰাতি হ'লে আন্ধাৰ হয় সেনেকুৱা ধৰণৰ কথা কোনো ধৰণৰ ফ্ৰীডম নাই নহয় তেওঁ মানে সম্পূৰ্ণ এটা পইচাৰ মুদ্ৰাৰ ইপিঠি সিপিঠি যেন কথা কৈছে তাৰমানে ইটোক পিঠি দি সিটো পিঠি দি সংযোগ নহয় তাৰমানে মিলন নাই সেনেকুৱা ধৰণৰ কথা কৈছে কাৰণ সেইটো 100% মিছা আৰু মিছা প্ৰলোভন আৰু তেওঁৰ চৰকাৰখনেই হৈছে মিছলীয়া একো নাই সেইবোৰ একোৱে নাই মই সেইকাৰণে কৈছোঁ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তাৰমানে এটা দিন হ'লে এটা ৰাতি তেনেকুৱা ধৰণৰ তেওঁৰ কোনো উন্নয়ন নাই তেওঁৰ মিছা ৰাজনীতি মিছা প্ৰলোভন শক্তিশালীভাৱে আছোঁ আৰু শক্তিশালীভাৱে আমি কাম কৰি যাম কাৰণ আমি যোৱাটো 20ৰ ইলেকশ্যনতো আমি হাৰা নাছিলোঁ তেওঁলোকৰ প্ৰলোভনতহে তেওঁলোকে নিজৰ UPPL চৰকাৰত দখল কৰিছিলে গতিকে আমি BPF চৰকাৰৰ সম্পূৰ্ণভাৱে ষ্ট্ৰং হৈ আছোঁ আমি সেই ষ্ট্ৰংভাৱে আমি জিকি যাম তেওঁলোকক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে 500 টকাৰ কাৰণে নিজৰ 5 বছৰ জীৱনটো যাতে তেওঁলোকে কোনোদিন বিক্ৰী নকৰক 500 টকাৰ বিনিময়ত তেওঁলোকে 5 বছৰ অন্ধ হৈ থকাটো আমাৰ কাৰণে ৰাইজৰ কাৰণে জনসাধাৰণৰ কাৰণে অত্যন্ত দুখজনক কথা